নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বৃহৎ ঘোষণাৰ বিষয়ে জনাবলৈ এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে থাম্বনেইলত দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। তেওঁ যোৱা 5 বছৰত কৈছিলে যে অসমৰ প্ৰতি ঘৰতে চাকৰি হ'ব লাগিব, 1 লাখ চাকৰি দিম বুলি তেওঁ জনাইছিলে। কিন্তু এইবাৰ তেওঁ জনাইছে যে অসমৰ প্ৰতি ঘৰতে তেওঁ এটাকৈ চৰকাৰী চাকৰি দিব। আৰু যদি কোনোবাই চৰকাৰী চাকৰি নাপায় তেতিয়াহ'লে তেওঁ বিজনেছ কৰিবলৈও 2 লাখকৈ টকা দিয়া হ'ব বুলি এইবাৰ ঘোষণা কৰিছে। এইবাৰ নিৰ্বাচনৰ পিছতে বিভিন্ন বিভাগত চৰকাৰী চাকৰিৰ পদসমূহ মুকলি হ'ব। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ যেতিয়াই চৰকাৰী চাকৰি কিবা নতুন পদ ওলায় তেতিয়া মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। এই ভিডিঅ'টোৰ প্ৰথম কথাটো হ'ল যে গোটেই অসমৰ প্ৰতি ঘৰ মানুহতে এটাকৈ চৰকাৰী চাকৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে। গতিকে এইবাৰ বহুতো বিভাগত বিভিন্ন ধৰণৰ পদ মুকলি হ'ব। তাৰ পাছত দ্বিতীয় কথাটো হ'ল, যদি আপোনালোকে কোনো ধৰণৰ লোকে যদি কোনোখন ঘৰত যদি চাকৰি নাপায় তেতিয়াহ'লে সেইখন ঘৰৰ যিকোনো এজন যুৱক বা যুৱতীক 2 লাখকৈ টকা দিয়া হ'ব। সেই 2 লাখ টকা যিকোনো ধৰণৰ আপুনি বিজনেছ কৰিব পাৰে, আৰু সেই 2 লাখ টকাৰ আপোনালোকে 2 লাখ টকাই ধাৰ মাৰিব নালাগে, 2 লাখ টকাৰ 1 লাখ টকা ধাৰ মাৰিব লাগিব, আৰু 1 লাখ টকা ছাবচিডি হিচাপে দিয়া হ'ব। গতিকে আপোনালোকে প্ৰথমে চাকৰি এপ্লাই কৰক। যদি আপোনালোকে চাকৰি পোৱা নাই বা আপোনালোকৰ যদি চাকৰি বয়স নাই বা ধৰক আপোনালোকৰ কোৱালিফিকেশ্যন নাই, তেতিয়াহ'লে আপোনালোকে বিজনেছৰ কাৰণে 2 লাখ টকাৰ লোনটো এপ্লাই কৰিব পাৰে। 2 লাখ টকাৰ লোনটো লৈ পেলাই আপুনি কিবা বিজনেছ কৰিব পাৰে, যিকোনো ধৰণৰ দোকান খুলিব পাৰে, নাইবা ডাঙৰ মেচিন কিনি পেলাই আপুনি ঘৰতে কিবা এটা ছেটআপ কৰি পেলাই বিজনেছ কৰিব পাৰে। যিকোনো এটা আপোনালোকে পাবই পাব। প্ৰথমতে চাকৰি পাব, নহ'লে বা বিজনেছ কৰিবলৈ 2 লাখ টকা পাব। আৰু 2 লাখ টকা পালে যেতিয়া আপুনি বিজনেছটো আৰম্ভ কৰিব, তাৰ পাছত 1 লাখ টকা একেবাৰেও মাৰিব নালাগে, অলপকৈ টকা আপোনালোকে টোটেল 1 লাখ টকাহে মাৰিব লাগিব, আৰু 1 লাখ টকা ছাবচিডি হিচাপে আপোনাক সম্পূৰ্ণৰূপে দিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এইটো এটা ডাঙৰ সুযোগ হয়। আপোনালোকে চাকৰিৰ পদসমূহ কেনেকৈ জানিব? এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই চাকৰি পদ ওলাব মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু যদি চাকৰি নকৰে বা চাকৰি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে 2 লাখ টকা পাবৰ বাবে, বিজনেছ কৰিবৰ বাবে কিদৰে আপোনালোকে 2 লাখ টকাটোৰ কাৰণে আবেদন কৰিব, কি পৰ্টেলত গৈ পেলাই আপোনালোকে কিদৰে আবেদন কৰিব, সকলো ধৰণৰ খবৰ মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়ালৈকে আপোনালোকৰ পৰ্টেলটো খোলা যোৱা নাই। আপোনালোকে যিটো 2 লাখ টকা দিয়া হ'ব সেইটো এতিয়ালৈকে অ'পেন হোৱা নাই। যেতিয়াই অ'পেন হ'ব, যেতিয়াই মই খবৰটো পাওঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিখিনি কথা কৈছে আপোনালোকক মই নেক্সট ভিডিঅ'ত সম্পূৰ্ণ ৰেকৰ্ডিংখিনি আপোনালোকৰ আগত দিম। আপোনালোকে নিজেই শুনিব পাৰিব, নিজে কাণেৰে চাব পাৰিব, শুনিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এতিয়াই কৰি থওক, আৰু যেতিয়াই নতুন ভিডিঅ' আপোনালোকে দেখা পায় তেতিয়া আপোনালোকে ভিডিঅ'টো চাব আৰু চাকৰিৰ বাবে আবেদন কৰিব, নহ'লে বা 2 লাখ টকাৰ বাবে আবেদন কৰিব। তো বন্ধু বান্ধৱীসকল, বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল লাগিছে, আৰু যদি যিকোনো ধৰণৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰে, মই তাৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।